Hello student, welcome back to my YouTube channel. 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে আমি আজি দুটা ডাঙৰ আপডেট লৈ আহিছো আৰু এই দুটা আপডেট 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। সো ভিডিওটো স্কিপ নকৰাকে শেষলৈকে তোমালোকে চাবলৈ চেষ্টা কৰিবা আৰু যদি তোমালোকে আমাৰ এই চেনেলটোত আজি নতুন আহিছা তেন্তে এনে ধৰণৰ শিক্ষামূলক ইনফৰমেটিভ ভিডিওবিলাক পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। ছাত্ৰ ছাত্ৰীসকল 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰা হ'ব আৰু 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰুটিন কেতিয়া প্ৰকাশ পাব এই সন্দৰ্ভত তোমালোকৰ বাবে আজি আমি এটা ডাঙৰ আপডেট লৈ আহিছো। ছাত্ৰ ছাত্ৰীসকল সেবাৰ অফিচিয়েল ৱেবছাইটত এনেদৰে এটা নোটিছ জাৰি কৰিছে যে দ্য বোৰ্ড ইজ এক্সপেক্টেড টু hold the SEBA HSLC exams 2025 in February and March 2025. Assam HSLC practical exam are also expected to be held in February 2025. তো ইয়াতে সেবাৰ অফিচিয়েল ৱেবছাইটত কৈছে যে 2025 বৰ্ষৰ সেবাৰ HSLC এক্সাম 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাৰ্চত অনুষ্ঠিত কৰিব আৰু প্ৰেক্টিকেল এক্সামটো 2025 বৰ্ষৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা হ'ব বুলি ইয়াতে অলৰেডি কৈছে। আৰু আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যে তোমালোকে এতিয়া নিশ্চয় ক'বা যে যদি এক্সাম ফেব্ৰুৱাৰী 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাৰ্চত এক্সাম কণ্ডাক্ট কৰে তেন্তে ৰুটিন কেতিয়া প্ৰকাশ পাব। তো ৰুটিন সন্দৰ্ভতো এটা অফিচিয়েল ৱেবছাইটত এটা অতি ডাঙৰ আপডেট দিছে, সেই আপডেটটো তোমালোকক এতিয়া আমি জনাবলৈ বিচাৰিছোঁ। তো ৰুটিন সন্দৰ্ভত ইয়াতে অফিচিয়েল ৱেবছাইটতে কৈছে যে আসাম সেবা HSLC ৰুটিন 2025 উইল বি ৰিলিজড ইন নৱেম্বৰ-ডিচেম্বৰ 2024। তো ইয়াতে কৈছে যে 2024 বৰ্ষৰ ডিসেম্বৰ বা নৱেম্বৰ বা ডিসেম্বৰ মাহত সেবাৰ HSLC 2025 বৰ্ষৰ হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ ৰুটিন প্ৰকাশ পাব বুলি কৈছে। তো ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ ভিডিওটো তোমালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু তোমালোকে ইমান চিন্তা কৰিব নালাগে। যেতিয়া ৰুটিন প্ৰকাশ পাব বা এক্সামৰ ডেট প্ৰকাশ পাব তোমালোকক আমি এইটো চেনেলৰ জৰিয়তে পোনপ্ৰথমে জনাবলৈ চেষ্টা কৰিম। তাৰ কাৰণে তোমালোকে আমাৰ ভিডিওটোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলটোত সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এই ভিডিওবিলাক আপলোড দিয়াৰ লগে লগে তোমালোকৰ ওচৰত প্ৰথমতে নটিফিকেশ্যন যায়। তো আজিৰ ভিডিওটো এইখিনিলৈকে। থ্যাংক ইউ ফৰ ৱাচিং।